মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে মোৰ এই বিশেষ অনলাইন ক্লাছলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ মাজত পুনৰ উপস্থিত হৈছোঁ সপ্তম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ ইতিপূৰ্বে আলোচনা কৰা এটি পাঠৰ সৈতে। পাঠটি হ'ল জীৱৰ শ্বাস প্ৰশ্বাস। এইটো বিজ্ঞানৰ 10 নম্বৰ পাঠ। তোমালোকে প্ৰত্যেকেই বিজ্ঞানৰ পৰা এই পাঠটি উলিয়াই লোৱা আৰু মনোযোগেৰে শুনি যোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি যোৱা ক্লাছত আলোচনা কৰিছিলোঁ এই পাঠৰ অন্তৰ্গত এটি বিষয়, আমি কিয় শ্বাস লওঁ। এই সম্পৰ্কে আমি বিতংভাৱে যোৱা ক্লাছত আলোচনা কৰিছিলোঁ। তোমালোকৰ নিশ্চয় মনত আছে। এই ভিডিঅ'ৰ তলৰ ডেছক্ৰিপশ্যনত যোৱা ক্লাছৰ লিংকটি দিয়া হৈছে। তোমালোকে ডেছক্ৰিপশ্যনৰ লিংকত গৈ যোৱা ক্লাছটি চাব পাৰিবা। আজি আমি আলোচনা কৰিম এই পাঠৰ পৰৱৰ্তী অংশ, উশাহ নিশাহ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আহাচোন বাৰু আমি উশাহ নিশাহ কেনেদৰে লওঁ, বা আমি উশাহত কি গেছ গ্ৰহণ কৰোঁ আৰু নিশাহত কি গেছ এৰি দিওঁ, এই আটাইবিলাক কথা আমি আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিম। তোমালোকে মনোযোগেৰে শুনি যোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নাকৰ বিন্ধা দুটা আৰু মুখখন বন্ধ কৰি তোমালোকে কিমান সময় উশাহ নোলোৱাকৈ থাকিব পাৰিবা বাৰু? তোমালোকে এই ছবিখনত দেখিছা। এই ছবিখনত উশাহ নিশাহ বন্ধ কৰা অৱস্থা এটা দেখুওৱা হৈছে। এনেদৰে বাৰু তোমালোকে নাকৰ বিন্ধা দুটা আৰু মুখখন বন্ধ কৰি কিমান সময় তোমালোকে উশাহ নোলোৱাকৈ থাকিব পাৰিবা? তোমালোকে নিশ্চয় বেছি সময় থাকিব নোৱাৰিবা, নহয়নে বাৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল? তোমালোকে এই উশাহ নিশাহ নোলোৱাকৈ বেছি সময় জীয়াই থাকিব নোৱাৰিবা, বা কোনেও বেছি সময় জীয়াই থাকিব নোৱাৰিব উশাহ নিশাহ নোলোৱাকৈ। এই উশাহ নিশাহ মানে হ'ল আমাৰ শ্বাস অংগৰ দ্বাৰা অক্সিজেনযুক্ত বায়ু ভিতৰলৈ নিয়া আৰু কাৰ্বন ডাই অক্সাইডযুক্ত বায়ু বাহিৰ কৰি দিয়া। অৰ্থাৎ আমি বায়ুত থকা যি অক্সিজেন, উশাহৰ জৰিয়তে আমি অক্সিজেন আমি বায়ুৰ পৰা পাওঁ আৰু এইটো আমি আমাৰ ভিতৰলৈ লৈ যাওঁ, আৰু আমাৰ ভিতৰৰ পৰা এই কাৰ্বন ডাই অক্সাইড আমি বাহিৰলৈ উলিয়াই দিওঁ। অৰ্থাৎ আমি কাৰ্বন ডাই অক্সাইডযুক্ত বায়ু বাহিৰ কৰি দিওঁ। এই অক্সিজেনযুক্ত বায়ু শৰীৰৰ ভিতৰলৈ নিয়াকে উশাহ লোৱা আৰু কাৰ্বন ডাই অক্সাইডযুক্ত বায়ু বাহিৰ কৰি দিয়াকে নিশাহ বোলে। তোমালোকে নিশ্চয় গম পালা এই উশাহ নিশাহনো কি। ই এটা অবিৰত প্ৰক্ৰিয়া যি সকলো সময়তে আৰু জীৱৰ গোটেই জীৱন জুৰি চলি থাকে। আমাৰ উশাহ নিশাহ গোটেই জীৱন জুৰি চলি থাকে। তোমালোকে নিশ্চয় জানা আমি উশাহ নিশাহ নোলোৱাকৈ আমি কেতিয়াও জীয়াই থাকিব নোৱাৰোঁ। এজন মানুহে 1 মিনিটত কিমান বাৰ উশাহ নিশাহ লয় তাকে উশাহ নিশাহৰ হাৰ বুলি কোৱা হয়। অৰ্থাৎ প্ৰতি মিনিটত এগৰাকী ব্যক্তিয়ে বা তোমালোকে কিমান বাৰ উশাহ নিশাহ লোৱা, আৰু সেই উশাহ নিশাহৰ এইটোৱে হৈছে হাৰ। অৰ্থাৎ 1 মিনিটত তুমি যিমান বাৰ উশাহ নিশাহ লোৱা সেইটোৱে হৈছে উশাহ নিশাহৰ হাৰ। এই উশাহ নিশাহ লোৱাৰ সময়ত উশাহ আৰু নিশাহ এটাৰ পিছত এটাকৈ দুয়োটাই সম্পন্ন হৈ থাকে। এই উশাহ নিশাহ মানে এবাৰ উশাহ লোৱা আৰু এবাৰ নিশাহ এৰি দিয়া। তোমালোকৰ উশাহ নিশাহৰ এই হাৰ উলিয়াব বিচৰানে বাৰু? তোমালোকে কেনেকৈ উলিয়াব লাগে উশাহ নিশাহৰ হাৰটো তোমালোকে জানানে বাৰু? তোমালোকে তাক জানিবলৈ অৱশ্যে বিচৰা মতে এই হাৰ স্থিৰ হৈ থাকেনে শৰীৰৰ অক্সিজেনৰ প্ৰয়োজনীয়তাৰ ওপৰত নিৰ্ভৰ কৰে বা নিৰ্ভৰ কৰি সলনি হয়। ইয়াৰ বাবে আমি ইয়াক জানিবলৈ আমি এটি সাধাৰণ ক্ৰিয়াকলাপ কৰিব লাগিব, আৰু ক্ৰিয়াকলাপৰ জৰিয়তে এই বিষয়ে আমি এটি ধাৰণা ল'ব পাৰিম। আহাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি ক্ৰিয়াকলাপটোৰ ফালে আগবাঢ়োঁ। আমি যে উশাহ নিশাহ লৈ আছোঁ এই বিষয়ে সাধাৰণতে আমি সজাগ নহওঁ। আমি আচলতে নাভাবোঁ, কিন্তু আমি প্ৰতি মুহূৰ্ততে আমি উশাহ নিশাহ লৈ আছোঁ, বা তোমালোকে উশাহ নিশাহ লৈ আছা, নহয়নে বাৰু ছাত্ৰ ছাত্ৰীসকল? সেই যি কি নহওক, তোমালোকে যদি চেষ্টা কৰা তেন্তে উশাহ নিশাহৰ হাৰ গণনা কৰিব পাৰা। স্বাভাৱিকভাৱে উশাহ ভিতৰলৈ নিয়া আৰু নিশাহ বাহিৰ কৰা 1 মিনিটত কিমান বাৰ উশাহ লৈছা আৰু নিশাহ এৰিছা তাক তোমালোকে গণনা কৰা। যিমান বাৰ উশাহ লৈছিলা
সিমানবাৰ নিশা এৰিছানে বাৰু? তোমালোকে এইটো ক্ৰিয়াকলাপটো কৰিলে তোমালোকে নিশ্চয় গম পাবা। এতিয়া খৰকৈ খোজ কঢ়া আৰু দৌৰাৰ পিছত তোমাৰ উশাহ নিশাহৰ যি হাৰ, এই হাৰ অৰ্থাৎ তোমালোকৰ প্ৰতি মিনিটত উশাহ নিশাহৰ যি সংখ্যা, এই সংখ্যা তোমালোকে বাৰু গণনা কৰি চাবাচোন। কেতিয়াবা গণনা কৰি চালে তোমালোকে দেখা পাবা যে এই শেষ কৰাৰ লগে লগে আৰু সম্পূৰ্ণ জিৰণিৰ পিছত তোমালোকৰ উশাহ নিশাহৰ হাৰ তোমালোকে গণনা কৰিব পাৰিবা। এই গণনা কৰিলে তোমালোকে দেখা পাবা যে তোমালোকৰ ফলাফলসমূহ তোমালোকে বিচাৰিলে তোমালোকে তালিকাভুক্ত কৰিব পাৰিবা। এটা যদি তোমালোকে বহীত টুকি লোৱা আৰু তাক যদি তালিকাভুক্ত কৰা, তেতিয়া তোমালোকে দেখা পাবা যে তালিকাভুক্ত কৰিলে আৰু বিভিন্ন অৱস্থাবোৰত পোৱা উশাহ নিশাহৰ হাৰবোৰ তোমালোকৰ যিবিলাক বন্ধু আছে, এই বন্ধুৰ সৈতে তোমালোকে তুলনা কৰিব পাৰিবা। এতিয়া এই উশাহ নিশাহ যেতিয়া এজন ব্যক্তিৰ অতিৰিক্ত শক্তিৰ প্ৰয়োজন হয়, তেতিয়া তেওঁ ঘনকৈ উশাহ নিশাহ লয়। তোমালোকেও নিশ্চয় যেতিয়া তোমালোকে খেলা ধূলা কৰা বা দৌৰা বা ব্যায়াম কৰা, তেতিয়া উশাহ নিশাহবিলাক ঘন হয়। কিয় ঘন হয় আমি ইতিমধ্যে যোৱা ভিডিঅ'টিত আলোচনা কৰিছিলোঁ, তোমালোকৰ নিশ্চয় মনত আছে। ইয়াৰ পিছত এই উশাহ নিশাহ ঘন হোৱাৰ ফলত আমাৰ কোষবোৰলৈ অক্সিজেনৰ যোগান বেছি হয়। ই খাদ্যবস্তুৰ ভাঙোন দ্ৰুত কৰে আৰু এইদৰে অধিক শক্তি এৰি দিয়াত সহায় কৰে। তোমালোকে নিশ্চয় গম পালা। আৰু এইটোৱে বুজায় নেকি যে কিয় শাৰীৰিক পৰিশ্ৰম কৰাৰ পিছত আমি ভোক অনুভৱ কৰোঁ। যেতিয়া তোমালোকে টোপনি ভাৱ অনুভৱ কৰা, তোমালোকৰ উশাহ নিশাহৰ হাৰ কমি যায়নে বাৰু? যেতিয়া তোমালোকে টোপনি লাগে তোমালোকৰ বা টোপনিৰ ভাৱ অনুভৱ কৰা, তেতিয়া বাৰু তোমালোকৰ উশাহ নিশাহৰ যিটো হাৰ, এই হাৰটো কমি যায় নেকি বাৰু? এতিয়া এই বিষয়ে আমি জানিবলৈ তোমালোকে কি কৰিব লাগিব? শৰীৰৰ পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন পায়নে বাৰু? আৰু এই বিষয়ে জানিবলৈ আমি অন্য এটি ক্ৰিয়াকলাপ কৰিব লাগিব। আহাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি এটি ক্ৰিয়াকলাপৰ জৰিয়তে ইয়াৰ উমান লওঁ। এজন ব্যক্তিয়ে এদিনত স্বাভাৱিক অৱস্থাত কৰা বিভিন্ন কাম ইয়াত দেখুওৱা হৈছে। তোমালোকে এই চিত্ৰখনলৈ মন কৰা, ইয়াত দেখুওৱা হৈছে। এতিয়া তোমালোকে বাৰু ক'ব পাৰিবানে যে কোনটো কামত উশাহ নিশাহৰ হাৰ আটাইতকৈ কম আৰু কোনটো কামত আটাইতকৈ বেছি হৈছে? তোমালোকে বাৰু এই ছবিখন চাই তোমালোকে অনুমান কৰিব পাৰিবানে বাৰু? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াত বিভিন্ন কাৰ্যৰ সময়ত উশাহ নিশাহৰ হাৰৰ ভিন্নতা তোমালোকক দেখুওৱা হৈছে এই ছবিখনত। গতিকে তোমালোকে এই বিষয়ে তোমালোকে চিন্তা কৰি চাবাচোন বাৰু যে ইয়াত তোমালোকক দেখুওৱা কোনটো কাৰ্যত উশাহ নিশাহৰ হাৰ বেছি হৈছে বা ভিন্নতা তোমালোকে দেখিবলৈ পাইছা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই পাঠত উশাহ নিশাহ এই বিষয়ে আমি আলোচনা কৰিলোঁ। আমি যে উশাহ নোলোৱাকৈ জীয়াই থাকিব নোৱাৰোঁ, তাৰোপৰি আমাৰ যি পৰিশ্ৰম কৰিলে বা বিভিন্ন খেলা ধূলা কৰিলে, দৌৰিলে যে উশাহ নিশাহ আমাৰ ঘনাই ল'বলগীয়া হয়, এই বিষয়েও আমি আলোচনা কৰিলোঁ। মই আশা কৰোঁ এই ভিডিঅ'টিৰ পৰা তোমালোকে যথেষ্ট উপকৃত হৈছা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি পৰৱৰ্তী ক্লাছত এই পাঠৰ পিছৰচোৱা আলোচনা কৰাৰ প্ৰতিশ্ৰুতিৰে তোমালোক আটাইৰে মংগল কামনা কৰি মোৰ এই বিশেষ অনলাইন ক্লাছটি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।